নমস্কাৰ স্বাগতম জানাইছোঁ কেৰিয়াৰ হাইব ইউটিউব চেনেললৈ মই ৰবুল আমিন লৈ আহিছোঁ নতুন এটা নটিফিকেশ্যন যিটো নটিফিকেশ্যন আহিছে SSUHS GNM এণ্ট্ৰেন্স এক্সামৰ বাবে তাৰ মানে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স য'ৰ পৰা ইয়াতে মুকলি হৈছে আমাৰ GNMৰ কাৰণে এণ্ট্ৰেন্স এক্সামৰ যিটো আমাৰ টেষ্ট হ'ব তাৰ বাবে ইয়াতে আমি নটিফিকেশ্যনটো এইটো ভিডিঅ'ত আমি সম্পূৰ্ণকৈ আলোচনা কৰিম চ' ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব তো চাওক পোনপ্ৰথমে কি কোৱা হৈছে যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স has released the official admission notification for GNM courses. তো GNMৰ বাবে যেহেতু আমাৰ 24-25ৰ বাবে যেটো এক্সামিনেশ্যন হ'ব এন্ট্ৰেন্স এক্সাম হ'ব তাৰ বাবে ইয়াতে নটিফিকেশ্যনটো ওলাইছে তো আমি চাবলৈ গ'লে ইয়াতে পোনপ্ৰথমে আমাৰ কি কোৱা হৈছে ইয়াতে একাডেমিক সেশন কি আছে 24-25 যেটো এক্সামৰ বাবে যেটো এন্ট্ৰেন্স এক্সাম আমাৰ 14 তাৰিখ জুলাই মাহৰ 2024 মানে সানডে এক্সামটো কন্ডাক্ট কৰা হ'ব যাৰ এপ্লিকেশ্যন ফি আছে 1500 মানে 1500 টকা ইয়াতে সেন্টাৰ অফ এক্সামিনেশ্যন ক'ত আছে গুৱাহাটী আছে ডিব্ৰুগড় আছে শিলচৰ আছে যোৰহাট আছে বৰপেটা আছে তেজপুৰ আছে ডিফু লখিমপুৰ আৰু কোকৰাঝাৰ আছে ইয়াতে চাওক কি আছে টাইপ অফ এক্সামিনেশ্যন OMR বেসড মানে MCQ আমাৰ কোশ্চেন থাকিব যে MCQ বা মাল্টিপল চয়েস কোশ্চেন টাইপৰ আৰু ইয়াতে কি থাকিব OMR বেস থাকিব তাৰ মানে কম্পিউটাৰ এক্সাম নহব ডাইৰেক্ট আমাৰ হাৰ্ড কপিতে এক্সামটো লোৱা হ'ব ইয়াতে চাওক কি আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া সবতকৈ ইম্পৰ্টেন্ট বস্তু আমি এটা আলোচনা কৰিম সো ইয়াতে এজ লিমিটেশন কি কৈছে ক্যান্ডিডেটৰ এজ 70 to 35 ইয়ার্স হ'ব লাগিব ডিসেম্বৰ মাহৰ 2024ৰ মতে বা 31 ডিসেম্বৰ 2024ৰ মতে 17 বছৰৰ পৰা 35 বছৰ হ'ব লাগিব এজ ৰিলেক্সেশন আছে ইয়াতে কি কৈছে ইয়াতে এজ ৰিলেক্সেশন देयर इज नो एज बार फॉर ANM एंड LHB তাৰ মানে অলৰেডি ANM আৰু LHB জব কৰা ক্যান্ডিডেটৰ কাৰণে এজ লিমিটেশন নাই বুলি কৈছে ইয়াতে তো নেক্সট কি আছে ইয়াতে এডুকেশনাল কোৱালিফিকেশন ক্যান্ডিডেট মাস্ট বি পাসেস এনি অফ দ্য ফলোইং ইয়াতে 10+2 ৰ কথা কোৱা হৈছে 10+2 PCB তাৰ মানে ফিজিক্স কেমিষ্ট্ৰি এণ্ড বায়োলজিত গোটেই কেটা মিলাই কেনে এভাৰেজত 40% মাৰ্কস থাকিব লাগিব আপোনাৰ হায়াৰ সেকেন্ডাৰীত আপুনি যদি আৰ্টছৰ পৰা হয় তেতিয়া আপোনাৰ ম্যাথমেটিক্স বা বায়োটেকনলজি ইকোনমিক্স পলিটিক্যাল সায়েন্স এনেকে সাবজেক্টখিনি ইয়াতে মেনশন কৰা আছে আপুনি ইয়াৰ পৰা আপোনাৰ সাবজেক্টখিনি থাকিব লাগিব ওকে তাৰ লগতে কৈছে ইয়াতে 40% মাৰ্কস থাকিব লাগিব নেক্সট আছে কি আপুনি যদি 10+2 ভোকেশনাল ANM আর আন্ডাৰত আপুনি যদি CBSE বোৰ্ডৰ পৰা আপুনি পাস কৰে তথাপি আপুনি এপ্লাই কৰিব পাৰিব নেক্সট কি কৈছে ANM ৰেজিষ্ট্ৰেচন এটা ৰেজিস্টার্ড ANM উইথ স্টেট নার্সিং ৰেজিষ্ট্ৰেচন কাউন্সিল মানে আপুনি যদি ANM কমপ্লিট কৰা হয় তেতিয়া আপোনাৰ এটা নিশ্চয় এটা লাইসেন্স আছে বা হয়তো আপোনাৰ এটা সাৰ্টিফিকেট আছে ৰেজিষ্ট্ৰেচন আছে এই ৰেজিষ্ট্ৰেচনটো আপুনি আপলোড কৰিব লাগিব ফিজিক্যাল ফিটনেছৰ কথা কি কৈছে ষ্টুডেন্ট মাস্ট বি মেডিকেলি ফিট মেডিকেল আপুনি ফিট থাকিব লাগিব মানে আপোনাৰ বেমাৰ আজাৰ তেনেকুৱা থাকিব নোৱাৰিব এটা সব ফি কিমান দি আছে জেনাৰেল কাৰণে 1500 SC কাৰণে 1200 OBC MOBC কাৰণে EWS কাৰণে 1200 আৰু ইয়াতে টাই কোচ ৰাজবংশী মৰাণ মটাক চুটিয়া টি গাৰ্ডেনৰ যিখিনি আছে এই গোটেইখিনি কাৰণে কি আছে 1200 টকা আছে তাৰ মানে আমি ক'বলৈ গ'লে জেনাৰেল কাৰণে 1500 আৰু বাকি সবৰ কাৰণে কি আছে 1200 কে দিয়া আছে সো এতিয়া চাব ইয়াতে কি কৈছে ইয়াতে ষ্টাৰ্টিং ডেটটো আছে আমাৰ 10th মে আৰু ইয়াৰ লাষ্ট ডেট হৈছে কি আমাৰ 10th জুন আৰু ডাউনলোড এডমিট কাৰ্ড কিমান কৈছে 1st জুলাই আৰু ডেট অফ এক্সামিনেশ্যন ইয়াতে 14 জুলাই সো আপোনালোকে অতি সোনকালে এপ্লাইখিনি কৰি কেনে আপোনালোকে ইয়াৰ বাবে প্ৰিপাৰেশ্যন কৰি থাকক এক্সামটো বহুত টাফ হ'ব কম্পিটিশ্যন বহুত হাই হ'ব সো এতিয়াৰ পৰা প্ৰিপাৰেশ্যন ল'লেহে আপোনালোকে ইয়াৰ বাবে আপোনালোকে কোৱালিফাই হ'ব পাৰিব সো আমি এনেকুৱা ধৰণৰ প্ৰতিটো আমি জব নটিফিকেশ্যন নাইবা লগতে আমি স্কলাৰশ্বিপ নাইবা এডমিশ্যন কাউন্সেলিং লগতে বহুত ধৰণৰ আমি ইয়াতে নটিফিকেশ্যন দি থাকোঁ সো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো দবাই ল'ব আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ